মানুহক লাগ পালোঁ আৰু এনেকুৱা কৰি যদি সদায় এনেকুৱাকৈ থাকে ভাল লাগিব যদিবা আমাক আৰু কলিতা মানুহখিনি বুলি পেলাই যদি আমাক বেয়া কৰে আমাৰ তেতিয়া বেয়া লাগিব আৰু আমাক যি মন্দিৰত আজি যিখিনি দিম বুলি কৈছে সেইখিনি দিলে আমিও ভাল পাম যিহেতু আমাৰ কলিতা সকলো যাতে বঞ্চিত নহয় আমি সেইখিনিয়ে কামনা কৰোঁ যোগদান কৰিলে চব মানুহখিনি একতা হোৱাৰ বাবে ভাল লাগিল চবকেইটা যাতে একতা হৈ পেলাই আগবাঢ়ি যায় বা আমাৰ যিখিনি আমাৰ অভিযোগ আছে সেইখিনি সকলোৱে যাতে আমাক কৰি দিয়ে সেইখিনিৰ কাৰণে আমি ইয়াতে আজি যোগদান কৰিছোঁ আগতে কি আছিলে আপুনি আমি বিজেপিত আছিলোঁ বিজেপিত আছিলোঁ কিমান বছৰ আমি বিজেপিত যোৱা হেৰিত আমি বিজেপিতে ভোট দিছোঁ আগতেতো নাছিল আগতে আমি এ জি পিত আছিলোঁ আগতে এ জি পিত আছিলোঁ এ জি পিৰ পৰা বিজেপিত আহিলোঁ যিহেতু চবেই যোগদান কৰিছে মই যোগদান কৰিলোঁ না কিবা ভুল আছে আজিৰ এই টিভিতলা গাঁৱৰ এই কলিতা আৰু ৰাজবংশী গাঁও এই চুবুৰীত আমি আহিছোঁ সকলোৱে চুবুৰীৰ জ্যেষ্ঠ আৰু আই মাতৃসকল আৰু যুৱক যুৱতীসকলে কৈ আছিল যে ইয়াত প্ৰমোদ ছাৰৰ যিটো চৰকাৰ চলা আৰু প্ৰমোদ ছাৰৰ যি দল চলা তেখেতৰ নীতি আৰু আদৰ্শ বা UPPLৰ দলৰ নীতি আদৰ্শ বা সমবিকাশ সমমৰ্যাদা উন্নয়ন কাম কৰাৰ কাৰণে এই চুবুৰীৰ বা এই গাঁৱৰ সকলোৱে ৰাইজে একগোট হৈ কিনি আমাৰ লগত যোগদান কৰিছে ইয়াত এই অঞ্চলৰ বিভিন্ন কাম কাজ কৰাৰ কাৰণে সকলোৱে এটা উৎসাহ হৈছে যে শুক্লাই চৰপাঙত অনাগত দিনবোৰত যি সময়ত ইলেকশ্যন হ'ব ইয়াৰ পৰা যাতে কেণ্ডিডেট ভাল এজন কেণ্ডিডেট যাতে জিকাই দিব পাৰে ইয়াৰ কাৰণে সকলো ইয়াৰ ৰাইজে ইয়াত যোগদান কৰিছে আৰু ইয়াৰ কাৰণে মোৰ তৰফৰ পৰা আৰু UPPL দলৰ পৰা সকলোকে মই আদৰিছোঁ আৰু অনাগত দিনবোৰত যাতে তেখেতসকলে একেলগে থাকি একেলগে মিলিজুলি যাতে UPPLক এই অঞ্চলৰ পৰা এই বুথৰ পৰা বা এই প্ৰাইমাৰীৰ পৰা ভাল এটা নেতৃত্ব লৈ যাতে ভালকৈ ইয়াত জিকাই পঠাব পাৰে এই প্ৰাইমাৰীটো এইটো তেখেতসকলে যাতে চায় বা আৰু তেখেতসকলে কথা দিছে যে অনাগত দিনবোৰত তেখেতসকলে ভোট দিয়াৰ কাৰণে ৰেডি আৰু সকলোকে বুজাবৰ কাৰণে ৰেডি হৈ আছে তিনিটা জায়গাত জইনিং মানে কাৰ্যসূচী আছে এতিয়া আকৌ আছে তেতিয়া মানে টিভিতলা যে বড়ো আৰু আদিবাসী সভাত জইনিং হৈছে তাতেও 50 জন জইনিং হৈছে ইয়াত 100 জনৰো অধিক ৰাইজে ইয়াত জইনিং কৰিছে আৰু বাঙালীপাৰাতো আছে এতিয়া যোগদান কৰিবৰ কাৰণে আমি যাই আছোঁ এতিয়া যিবোৰ যোগদান কৰিছে ভাল লাগিছে এটা ইনকাৰেজ পাইছে আমাৰ UPPL দল হিচাপে আমি শুক্লাই চৰপাঙত অনাগত দিনবোৰত আমি জিকাৰ কাৰণে আমি কাম কৰি গৈ আছোঁ যেটো আপোনাৰ নিৰ্বাচন ৰাইজেটো বিচাৰি আছে আৰু যদি চেণ্ট্ৰেল বা হাই কমাণ্ডে যদি প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে মই ৰেডি হৈ আছোঁ যে অনাগত যি ইলেকশ্যন হ'ব এই ইলেকশ্যনত খেলাৰ কাৰণে ৰেডি আৰু ৰাইজেও বিচাৰিছে ইণ্টেলেকচুৱেলি বিচাৰিছে ইয়ং ষ্টাফে বিচাৰিছে এই অঞ্চলত কেনেকুৱা কাম কৰি আছে কেনেকুৱা কাম কৰা নাই ৰাইজে দেখি আছে আৰু এই হিচাপে ৰাইজে মানে অলপ মনত ইচ্ছা হৈ আছে যে বিচাৰি আছে ইয়াৰ কাৰণে ৰাইজৰ হৈ আমি কাম কৰি গৈ মানে হৈ আছোঁ যে আগতো কাম কৰিছোঁ এতিয়াও মানে ফিউচাৰত আমি কাম কৰাৰ কাৰণে ৰেডি হৈ আছে ইয়াৰ কাৰণে দলে যদি দিয়ে তেতিয়াহ'লে মই মানে ৰেডি